তো কি খবৰ আজি পুৰা একদম আমি যাব ওলাইছিলোঁ ভাঙা পাহাৰত মানে যাব ওলাইছোঁ মানে যাম এতিয়া তো ইফালে চাব পাৰে পুৰা পানী বতৰৰ কোনো ঠিক নাই আজি ভাল কালি বেয়া একদম ঠিক নাই মানে তো এতিয়া আমি যাওঁ ভাঙা পাহাৰ গাইছ লগ পাই আছোঁ ৰাস্তাত এতিয়াও বানপানী কমা নাই ইফালে চাব পাৰে এইবিলাক পুৰা পানী হৈ আছে পানী নাছিলে আৰু ইফালে গাড়ী কিবা আছে কিবা ফাংচন আছে নেকি ফাংচন আছে আৰু বাকী ফাংচন নাই দে এনে কৈছোঁ মানে কিবা আছে দেখ বাৰু ইফালে চাব পাৰে আমি খালি নহ'ব না গাড়ীটো খুৱাব লাগিব অলপ তাৰমানে গাড়ীত এতিয়া খুৱাই দিলোঁ চাব পাৰে ভাঙাপাৰত নেগিলোঁ আৰু ইফালে বাগানতে আহিলোঁ চাব পাৰে বাগানৰ ভিউ চাওক কি বঢ়িয়া লাগি আছে বাকী ভাঙাপাৰত নেগিলোঁ মানে পানী হৈ আছে তাতে সেইকাৰণে ভাঙাপাৰত নেগিলোঁ আৰু ইফালে বাগানতে আহিলোঁ ভাঙাপাৰটো কি এইটো ভাঙা পাহাৰ অলপ গ'লে ভাঙা পাহাৰ পাম কিন্তু নেগিলোঁ আৰু তাতে বহুত পানী হৈছে যায় কি কৰিম বাকী বাগানতে ভিউ চাওক আহি পালোঁ এতিয়া গাঁৱত ইফালে চাব পাৰে মানে ভাঙাপাৰত নেগিলোঁ আৰু আজি মানে বাগানৰ পৰা আহিলোঁ মানে ভাঙাপাৰত পুৰা পানী হৈছে তাৰ কাৰণে দে যা বাই বাই তো আজি মানে ভাঙাপাৰত নেগিলোঁ আৰু আজি এতিয়া যাই আছোঁ মই অলপ আগত গ'লে আমাৰ ঘৰ পাই যাম ভাঙাপাৰত মেইন নাযোৱা কাৰণটো হ'ল পুৰা একদম ৰাস্তাটো বেয়া হৈছে ভাঙাপাৰত আৰু ফিফৰটো জানে যোনে চলাই পাইছে একদম মানে বেয়া ৰাস্তাত চলাব অলপ টান হয় তাৰ কাৰণে নেগিলোঁ আৰু ভাঙাপাৰত বাকী ইফালে আহিবলৈ এইটো আমাৰ ঘৰ অলপ আগত গ'লে পাই যাম বাকী এতিয়া ঘৰত যাই লগ পাই আছোঁ গাইছ এতিয়া আহি পালোঁ ঘৰ আৰু বাকী এজন মানে মই কৈছিলোঁ ক'ত ৰাইড কৰিম এজনে কমেণ্ট কৰিছিল অল ইণ্ডিয়া ৰাইড লাগে মানে অল ইণ্ডিয়া ৰাইড ইমান সহজতে কৰা নাযায় বহুত টান হ'ব আৰু অল ইণ্ডিয়া আৰু এজনে কৈছিল ক'ত কৈছিলে জানি গোলাঘাট বাকী আমি অলৰেডি নগাঁৱৰ ফালে গৈছোঁৱে নগাঁও যোৰহাট যোৱা নাই যোৰহাটৰ অলপ ওচৰত যাই ঘূৰি আহিছোঁ বাকী তাৰ কাৰণে গোলাঘাট নাযাওঁ বাকী অলৰেডি নগাঁৱৰ ফালে ৰাইড কৰি আহিলোঁ এই গোলাঘাট নাযাওঁ আৰু বাকী নেক্সট ৰাইড আমি ক'ত কৰিম মানে ধামাকা ৰাইড হ'ব এটা বহুত ডাঙৰ একদম মানে যেতিয়া ৰাইড কৰিম তাৰ দুদিনমান আগত জনাম গাইছ এতিয়া নহয় ছাৰপ্ৰাইজ হ'ব এইটো একদম মানে খাতাৰনাক ৰাইড হ'ব এইটো একদম ধামাকা তো আজিকালি বাই বাই আজি ব্লগটো সৰু হ'ল তো ভাল লাগিলে একচেপ্ট কৰি দিব গাইছ আজিকালি বাই বাই